ইউটিউবৰ সমূহ সদস্যলৈ মই ৰশ্মিয়ে মোৰ চেনেল ৰশ্মিছ কিচেন এণ্ড ব্লগৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ খাজাৰ এটা সুন্দৰ ৰেচিপি। আৰু এতিয়া পলম নকৰাকৈ আহকচোন ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। আৰু এতিয়া প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল এয়া মই বাউল এটা লৈ লৈছোঁ আৰু ইয়াতে মই এইটো কাপৰ জোখাৰে মই 2 কাপ ময়দা লওঁ। সোৱাদ অনুসৰি নিমখ অলপমান দিম আৰু মই ৰিফাইন অলপ দি লৈছোঁ আৰু এইখিনি এতিয়া মই ভালদৰে সানি লওঁ। আৰু এইটো মোৰ ধুনীয়াকৈ মঠি হৈ গ'ল আৰু আধা ঘণ্টাৰ বাবে এনেদৰে ঢাকি ৰেষ্ট হ'বলৈ থৈ দিম। আৰু এইখিনি আধা ঘণ্টাৰ পিছত মই উলিয়াই লৈছোঁ। ধুনীয়া কোমল হৈ আছে আৰু চাব যাতে বেছি একদম কোমল হ'ব নালাগে, অকণমান টান টান হৈ থাকিলেও একো কথা নাই। আৰু এতিয়া মই এনেদৰে লাডু বনাই ল'ম। মই 5 তৰপকৈ বনাম আৰু মোৰ 5টা লাডু হৈ গ'ল। আপোনালোকৰ ইচ্ছা অনুসৰি কিমান তৰপ দিয়ে, 4টা তৰপো দিব পাৰে, 3টা তৰপো দিব পাৰে। আৰু যিহেতু অলপ তৰপকেইটা সৰহ হ'লে বেছি ভাল লাগে। আৰু এতিয়া মই এটা এটাকৈ বেলি ল'ম। প্ৰথমতে মই ডাঙৰটো বেলি ল'ম আৰু এনেদৰে যিমান পাৰোঁ পাতলকৈ মই বেলি ল'লোঁ। আৰু এইখন এতিয়া হৈ গ'ল। এইখন মই এতিয়া বেলেগ এখন ডিছ এখনত এনেদৰে কাঢ়ি লৈছোঁ আৰু মই গোটেইখিনি এনেদৰে বেলি লওঁ। আৰু গোটেইকেইখন মোৰ ধুনীয়াকৈ বেলি হৈ গ'ল। আৰু এতিয়া এখনৰ ওপৰত এখন মই জাপি যাম। তাৰ আগতে মই ইয়াতে ৰিফাইন অলপ লৈ লৈছোঁ। ৰিফাইন অলপ দি পেলাই এনেদৰে ইয়াৰ ওপৰত সানি দিম। তেতিয়া এখনৰ ওপৰত এখন সানিলে খুব ধুনীয়াকৈ লাগি ধৰিব। আৰু আপোনালোকে ইয়াত ৰিফাইনৰ সলনি ঘি বা বাটাৰো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া ইয়াৰ ওপৰতে আকৌ ময়দা অলপ ছটিয়াই দিম। এতিয়া আকৌ ইয়াৰ ওপৰত আৰু এখন দি ল'ম। ঠিক একেদৰে আকৌ এখনো এনেদৰে তেল অলপ সানি ল'ম। চাব যাতে ৰুটিখন বেলোতে আমি অলপ ৰুটি যেনেদৰে বেলোঁ তাতকৈ অলপ পাতল হয়, তেতিয়া খুব ধুনীয়া হয়। যিহেতু ফুলি আহিব তেতিয়া আৰু খুব বেছি ধুনীয়া হৈ পৰে। গোটেইকেইখন কৰি ৰেডি হৈ গ'ল। আৰু এতিয়া এনেদৰে গোটেইকেইখন মই এখন এখনকৈ ধৰি লওঁ। ধৰি লৈছোঁ, ধৰি পেলাই এনেকৈ লাহেকৈ মেৰিয়াই দিম মই। চাব যাতে ভিতৰত এয়াৰটো থাকি নাযায়, সেয়েহে পূৰা টানকৈ কৰিব আৰু লাহেকৈ এনেদৰে মেৰিয়াই ল'ব। আৰু শেষত আৰু অলপ ৰিফাইন সানি ল'ব, নহ'লে খোল খাই যাব পাৰে। এনেদৰে ৰিফাইন সানি ল'লে তেতিয়া খোল নাখায়। আৰু এইখন এনেদৰে মেৰিয়াই দিলোঁ। এনেদৰে মেৰিয়াই দিব যাতে তাত ভিতৰত থকা এয়াৰটো তেতিয়া খুব ধুনীয়াকৈ ওলাই আহে আৰু খুব ধুনীয়াকৈ ইখনৰ ওপৰত ইখন বান্ধ খাই পৰে। আৰু এইটো মই এতিয়া খুব ধুনীয়াকৈ ৰাউণ্ড কৰি হৈ গ'ল, দেখিছে। আৰু এতিয়া মই ধুনীয়াকৈ পিচ কৰি লওঁ। আৰু এয়া পিচ কৰি লোৱা পিচটো এয়া চাওক, খুব ধুনীয়া লাগে এনেদৰে দেখিবলৈ। আপুনি আৰু এনেদৰে হাতেদি হেঁচি দিব, হেঁচি পেলাই বেলনাখন দি অকণমান এনেদৰে বেলি দিব। খুব বেছি দীঘলো কৰিব নালাগে, ইমানটো জোখতে হৈ যাব। খাজা আচলতে এনেকুৱাই হয়। এনেদৰে মই গোটেইখিনি বেলি লওঁ। আৰু এনেদৰে মই গোটেইখিনি এনেদৰে বেলি ল'লোঁ। আৰু এতিয়া ফ্ৰাই কৰি লওঁ। আৰু ইণ্ডাকশ্যনতে চচপেন এটা পাতি লৈছোঁ আৰু ইয়াতে মই চেনি 1 কাপ লৈছোঁ আৰু একেটা কাপৰ জোখাৰে পানী আধা কাপ লৈছোঁ। লৈ পেলাই এইখিনি মই চেনি চিৰাপখিনি বনাই লওঁ। এতিয়া ফ্লেভাৰৰ কাৰণে ইলাচি 2টা মই ইয়াতে দি দিছোঁ, তেতিয়া ফ্লেভাৰটো খুব ধুনীয়া হয়। এই চিৰাপখিনি বনাবলৈ খুব বেছি 5-6 মিনিট সময়হে লাগে। আৰু ইয়াৰ ওপৰতে মই নেমু এডোখৰ চেপি লৈছোঁ, নেমুডোখৰ দি দিছোঁ। নেমুখিনি দিলে তেতিয়া চিৰাপখিনি গোটা হৈ নাযায়। সেইখিনি জোখতে এতিয়া মই নমাই থ'ম। আৰু এতিয়া কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াতে মই তেল দি ল'ম। তেল অলপ সৰহকৈ দিব লাগিব। মই ৰিফাইন তেলেই লৈছোঁ। তেলখিনি বেছি গৰম হ'ব দিব নালাগে। মই এটা টেষ্ট কৰি চাই লওঁ লাডু এটা দি। এয়া তেলখিনি প্ৰায় হৈছে। তেলখিনি বেছি গৰম হ'ব নালাগে। নিমকি বনাওঁতে আমি যিমানখিনি তেল গৰম কৰোঁ সিমানটো জোখত হ'লেই হ'ল। আৰু এয়া মই এটা এটাকৈ দি লৈছোঁ। মই প্ৰথমতে 4টাই দিছোঁ, বেছিকৈ দিয়া নাই। কমকৈ মই ভাজি লওঁ। আৰু এনেদৰে কম জুইত ভাজি ৰঙচুৱা কৰি ল'ব। আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি কিমানটো ৰঙা কৰে। আৰু ভিতৰতো খুব ধুনীয়াকৈ ফুলি আহিছে। এয়া চাওক, ধৰিব পাৰিছে আপোনালোকে।
আৰু ইমানটো জোখতে ইমানটো ৰঙচুৱা হোৱাতে মই এতিয়া নমাই থ'ম বেছি ৰঙচুৱা কৰিলেও ভাল নালাগে আৰু ইমানটো ৰঙচুৱা হোৱাতে মই এতিয়া কাঢ়ি লৈছোঁ পেপাৰ এখন পাৰি লৈছোঁ তেতিয়া তেলটো খুব ধুনীয়াকৈ শুহি লয় ঠিক একেদৰে বাকীখিনিও বনাই লওঁ মই আৰু এইখিনি ইমানখিনি মোৰ বনাই ৰেডি হৈ গ'ল আৰু এতিয়া মই চেনি পানীত দি ল'ম চেনি পানী দিবৰ বাবে বাটি এটা লৈ লৈছোঁ এসব খুব ধুনীয়াকৈ ফুলিছে আৰু এতিয়া মই বাটি এটাতে দি লৈছোঁ আৰু মই আগতীয়াকৈ বনাই থোৱা চেনি পানীখিনি এইখিনি ঠাণ্ডা হ'ল আৰু ইয়াৰ ওপৰতে মই এনেদৰে দি দিছোঁ নাইবা আপোনালোকে ইয়াতো দিওঁ বুলি ক'লে দিব পাৰে মই ইয়াৰ ওপৰতে এনেদৰে দি দিছোঁ আৰু এনেদৰে 2-3 ছেকেণ্ডমান ৰাখিলেই হৈ যাব এনেদৰে অকণমান তল ওপৰ কৰি দিব তেতিয়া খুব ধুনীয়াকৈ চেনি পানীখিনি ইয়াৰ ভিতৰত সোমাই যায় এতিয়া ইয়াৰ পৰা মই কাঢ়ি ল'ম খুব বেছি সময় থ'বই নালাগে 2-3 ছেকেণ্ডমান থ'লেই হ'ল আৰু এইখিনিও মোৰ চেনি পানী দি পেলাই ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু 2 কাপ ময়দাৰে মই এয়া আজি 12টা মোৰ হৈ গ'ল ধুনীয়াকৈ বনাই আৰু বনাবলৈ খুব সহজ আৰু খায়ো খুব টেষ্টি লাগে হোটেলৰ দৰেই লাগে আৰু দেখিছে নহয় আপোনালোকে পাহ হৈ গৈছে আৰু খাবলৈ খুব বেছি টেষ্টি হয় আৰু চেনি পানীত মই ধুনীয়াকৈ ডুবাই পেলাই এইখিনি মোৰ ৰেডি হৈ গ'ল আৰু এইখিনি এতিয়া খোৱাৰ উপযোগী হৈ পৰিল আৰু আপোনালোকে বনাই কেইবাদিনলৈকে ভৰাই ধুনীয়াকৈ টেমাত ভৰাই খাই থাকিব পাৰে নষ্ট নহয় আৰু খাই খুব বেছি ভাল লাগে আৰু আজিৰ ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ পুনৰ আন এটা ৰেচিপি লৈ আকৌ আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ বিদায় লৈছোঁ ধন্যবাদ